কোনটো বস্তু টাচ নকৰাকৈ হাতেৰে নুচুৱাকৈ ভাঙিব পাৰি কোনে ক'ব বয়স নমস্কাৰ বাইদেউসকল ঠিক আছে বাইদেউসকল আপোনালোক ক'ৰ পৰা আহিছে মাঘিৰা আপুনি মাঘেৰিটা মাঘিৰা ঠিক আছে আপোনালোকৰ প্ৰথম প্ৰশ্নটো হ'ল যে কোনটো বস্তু টাচ নকৰাকৈ হাতেৰে নুচুৱাকৈ ভাঙিব পাৰি কোনে ক'ব মন মন অকণমান ওচৰতে আছে বাৰু আপুনি বিশ্বাস বিশ্বাস গুড বাইদেউ বহুত ইণ্টেলিজেণ্ট দেই ঠিক আছে আমাৰ দ্বিতীয়টো প্ৰশ্ন আপোনালোকে চিনেমা চায়নে চাই চাওঁ মাজে মাজে ঠিক আছে বজৰংগী ভাইজান চিনেমাখন চাইছেনে তাত ছালমান খানৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোৰ নাম কি কোনে ক'ব বজৰংগী আছে নাছিলে বজৰংগী আছে পাহৰি গ'লো ভাইজান ঠিক আছে বাৰু আমি কুৱেশ্যন চেঞ্জ কৰি দিছোঁ লাষ্ট কুৱেশ্যন কোনজনী মহিলা মানুহে এনি টাইম গম পায় যে তেওঁৰ হাজবেণ্ড ক'ত আছে কোনে ক'ব কোনজনী মহিলা মানুহে কোনজনী মহিলা মানুহে এনি টাইম গম পায় যে তেওঁৰ হাজবেণ্ড ক'ত আছে হাজবেণ্ডৰ সহধৰ্মিনীয়ে জানে নাই কোনজনী মহিলা কোনজনী মহিলা তেওঁ এনি টাইম গম পাব যে তেওঁ আছে ক'ত হাজবেণ্ডজন You have any idea? তেওঁৰ পত্নীয়ে মহিলাগৰাকী গম পাইছো কিন্তু তেওঁ এনি টাইম গম পাব যে তেওঁৰ হাজবেণ্ডজন ক'ত আছে পাৰ্বতী মাতা নে মই দি দিওঁ উত্তৰটো দি দিওঁতো আৰু চিন্তা নকৰেতো এইটো আচ্ছা এইটো উত্তৰটো হ'ল যে এজনী বিধৱা মহিলা এনি টাইম গম পায় যে তেওঁৰ হাজবেণ্ড ক'ত আছে ঠিক আছে ভাল লাগিলে আপোনালোক কথা পাতি তো বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমি বোকাজানৰ পৰা আহিছো ঠিক আছে বাইদেউ আপোনালোকে মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে ডিমনিটাইজেশ্যন হৈছিলে আপুনিতো গম পায় পুৰণা 500 টকীয়া 1000 টকীয়া নোট বন্ধ হৈছিলে এইটো কোন চনত হৈছিলে সেইটো ইমান মনত নাই নহয় এনেই গেছ কৰক 2017-18 মানত ওচৰত বহুত ওচৰত আছিলে আপুনি অকণমানৰ পৰা মিছ হৈ গ'ল আচ্ছা 18 নাই একচুৱেলি এইটো 16 আচ্ছা আপোনাৰ নেক্সট কুৱেশ্যনটো হ'ল ঠিক আছে ৰাহুলৰ মাকৰ 3টা ল'ৰা হয় প্ৰথমটোৰ নাম হ'ল মাৰ্চ ছেকেণ্ডটোৰ নাম হ'ল এপ্ৰিল থাৰ্ডটোৰ নাম কি আৰু এবাৰ ক'ব ৰাহুলৰ মাকৰ 3টা ল'ৰা প্ৰথমটোৰ নাম মাৰ্চ ছেকেণ্ডটোৰ নাম এপ্ৰিল থাৰ্ডটোৰ নাম কি মাৰ্চ এপ্ৰিল জুন নহয় কিবা আইডিয়া এনিথিং মাৰ্চ ডু ইউ হেভ এনি আদাৰ আইডিয়া একদম লাইক অ'কে মই কওঁ আপোনাৰ কুৱেশ্যনটো মনত আছে মই কি কৈছিলোঁ হয় ৰাহুলৰ মাকৰ 3টা ল'ৰা আছে হয় তে ৰাহুলতো সেইজনী মানুহৰে পিতেক হয় না আৰু এটা ল'ৰা ৰাহুল নহ'ল এনেকুৱা দুটা বস্তুৰ নাম কওক যিটো মানে বাঢ়ি গৈ থাকে নৰখে আপুনি তাক ৰখাব নোৱাৰে এসময়ত গৈ ৰখিব কিন্তু তাৰ আগত আপুনি তাক ৰখাব নোৱাৰে হাইট এটা কাৰেক্ট আৰু এটা ক'ব লাগিব বয়স গুড হৈছে হৈ গ'ল তো বন্ধুসকল এই ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু কমেণ্ট ছেকশ্যনত এনে ধৰণৰ কিছুমান কুৱেশ্যন আমাকো জনাওক যাতে আমি নতুন কুৱেশ্যন মানুহক সুধিব পাৰোঁ তো আজি ভিডিঅ'টো ইমানেই গুড বাই